कसुगाव महामाया मन्दिरनि साखाथियाव मैया लामानि जाब्रबथायजों जिउ गोमानाय सुबुंफोरनि नखराव दिनै प्रमद बर' बिथाङा खौरां लाफैदों। जारिमिनारि महामाया मन्दिराव बलबमाव दै लुनो थांनानै न'फारसे फैफिननो नागिरनाय समाव मैया 27 नं माहारियारि राजा लामानि साखाथियाव थानाय कसुगाव महामाया मन्दिरनि मोखाङाव गोब्राबै गारिनि जाब्रबथायजों गुरुफिला ओनसोलनि 1 नं हाथिगार गामिनि 5 लाइमोनफोरा जायगायावनो जिउ गोमानो गोनां जादोंमोन। बे जिउ गोमाजानाय दुखुथिया नखराव दिनै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांजों लोगोसे मावफुं सोद्रोमा उकिल मुसाहारि बिथांमोननि मोनसे हानजाया दिनै खौरां लाफैयो। खौरां लाफैनायजों लोगोसे जाथायनि सायाव गोथौयै दुखु मोननाय फोरमायदों। लोगोसे गासैनिबो गोथार श्राद्धखौ बिटिआरनि मावफुं सोद्रोमा उकिल मुसाहारि बिथांखौ रायजो राजाफोरखौ लानानै जयैनो खौसेयै खुंफुंनाय जागोन होनना बुंथियो। बेजों लोगोसे फैगौ समाव दुखुथिया नखरनो सरकारनि फारसेथिंनिफ्राय थाबैनो मदद होनाय जागोन होनना बुंथिबावो बिटिआरनि चिफ प्रमद बर' बिथाङा। সদায় এনেকে ভক্তৰ ভিৰ হয়, যাতে পাৰ্মানেণ্টলি কোনো বেৰিকেডৰ ব্যৱস্থা নাই, যদি এনেকে আপোনাৰ ভৱিষ্যতে হ'ব পাৰে, সেই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা? ইয়াৰ ব্ৰেকেটটো ব্যৱস্থা কৰিম, যাতে ইয়াত সোনকালে ব্ৰেকেটটো দিব পৰা যায়। মই যোৱাকালি সেইটো আলোচনা কৰিছোঁ আৰু হয়তো 2 এদিনতে সেই ব্ৰেকেট দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। আৰু এটা গুৰুফালে ৰাইজৰ এটা দাবী যে যাতে আণ্ডাৰপাছ বনাইছে, কিন্তু তাতে চলাচলৰ কাৰণে যথেষ্ট অসুবিধা, যাতে এটা বাছ ষ্টেণ্ড আছে, তাতে এনেকে বেৰিকেড নথকাৰ কাৰণে পৰ্যাপ্ত চিকিউৰিটি নথকাৰ কাৰণে মাজে মাজে এনে দুৰ্ঘটনা হয়। এই বিষয়ে আপুনি কি ধৰণৰ ব্যৱস্থা? নেশ্যনেল হাইৱে সেইকাৰণে মই SDO চিভিল আছে আমাৰ গোসাইগাঁৱত, মই SDO চিভিলক কথা পাতি য'ত প্ৰয়োজন আছে পুলিচ আৰু আমাৰ SDO চিভিল একেলগে লগ লাগি ক'ত এনেকুৱা ব্ৰেকেটৰ প্ৰয়োজন আছে সেইটো চাই পেলাই কৰা হ'ব। আৰু গাড়ীটো এইখিনি বহুত স্পীডত চলায়, মানে এতিয়া 4 লেন হোৱাৰ পৰা গাড়ী বহুত স্পীডত যায়, সেইকাৰণে বিভিন্ন জাগাত প্ৰায় এক্সিডেণ্টটো খুব সঘনে হয়। তো সেইকাৰণে আমি এটা হ'ল সজাগতা, আনটো হ'ল যিখিনি ব্ৰেকেটৰ দৰকাৰ আছে সেইখিনি অলপ ব্যৱস্থা কৰা যাব। বিভিন্ন ঠাইত বহুতখিনি এক্সিডেণ্টৰ ঘটনা হৈছে আৰু ইয়াৰ ভিতৰত আমাৰ কচুগাঁৱত যিটো হৈছে সেইটো খুব এটা মৰ্মান্তিক হয়। আমাৰ যিটো শাওণ মাহত বলবমত যায়, তেখেতসকলে বলবমত গৈছিলে আৰু একে টিম ৰিটাৰ্ণ আহি পেলাই মহামায়াত তেখেতসকলে আছিলে আৰু তাত প্ৰসাদ খাই ঘৰত আহিবলৈ বিচাৰিছিলে। সেই সময়তে নেশ্যনেল হাইৱেত ট্ৰাক আহি পেলাই আমাৰ 5জন ব্যক্তিক তাতে এক্সিডেণ্ট কৰি মৃত্যুবৰণ হয়। আৰু তেখেতসকলৰ ভিতৰত মই চালোঁ যে চবেই গৰীব ঘৰৰে হয় আৰু ইয়াত মানে সৰু অলপ বাল্যও আছে আৰু মেক্সিমাম ডেকা ল'ৰাই হয়। তো প্ৰত্যেকটা পৰিয়ালৰে বহুত ডাঙৰ ক্ষতি হৈছে, কাৰণ চবেই গৰীব পৰিয়াল, উপাৰ্জনৰ কাৰণে মানুহ নাই। তো সেইকাৰণে আমি আহি পেলাই খবৰ লৈছোঁ আৰু আহি থকা সময়ত তেখেতসকলৰ পৰিয়ালটো যাতে চলাই যাব পাৰে, কাৰণ এটা ফেমিলিত দেখিছোঁ মই এজন চিষ্টাৰ আৰু এজন মা আছে, আৰু এটা ফেমিলিত দেখিলোঁ যে মা দেউতা আছে কিন্তু দেউতা পেৰালাইজ আৰু চিষ্টাৰো অলপ ডিজেবল হয়। চ' বহুতখিনি অলপ দুখদায়ক এটা ঘটনা, দুখ লগা এটা ঘটনা এটা দেখিবলৈ পাইছোঁ বা পৰিৱেশ এটা দেখিবলৈ পাইছোঁ। তো সেইকাৰণে আমি চবেই মিলি পেলাই তেখেতসকলক আহি থকা সময়ত কেনেকৈ হেল্প কৰিব পাৰে সেইটো আমি চেষ্টা কৰিম। আৰু এই শ্ৰাদ্ধটো একেলগে কৰিবৰ কাৰণে আমাৰ EM ডাঙৰীয়া লোকেল আমাৰ চবেই মিলি পেলাই কৰাৰ কাৰণে মই দায়িত্ব দিছোঁ, এইটো যাতে শ্ৰাদ্ধটো একেলগে কৰিব পাৰে আৰু অনাগত দিনত তেখেতসকলৰ পৰিয়ালসকলক কেনেকৈ সহায় কৰিব পাৰোঁ আমি একেলগে আলোচনা কৰি আগবাঢ়ি যাম।